শান্তি। আজি 1 ফেব্ৰুৱাৰী 2025 বাপদাদাৰ অব্যক্ত সংকেত হৈছে একতাৰ লগতে একান্ত প্ৰিয় হ'ব লাগে। একান্ত প্ৰিয় তেওঁই হ'ব যাৰ অনেক ফালৰ পৰা বুদ্ধিযোগ ছিঙিব আৰু এজনেই প্ৰিয় হ'ব। এজন প্ৰিয় হোৱাৰ কাৰণে এজনৰেই স্মৃতিত থাকিব পাৰিব। একান্ত প্ৰিয় অৰ্থাৎ এজনৰ বাহিৰে অন্য কোনো নাই। সৰ্বসম্বন্ধ সৰ্বৰচনা এজনৰ পৰা লওঁতাজনেই একান্ত প্ৰিয় হ'ব পাৰে। ওম শান্তি।